যেতিয়া আমি কিবা এটা বেমাৰত পৰোঁ তেতিয়া আমি সাধাৰণতে ডক্টৰৰ পৰামৰ্শ লওঁ কিন্তু কেতিয়াবা আমি ডক্টৰৰ পৰামৰ্শ অবিহনেও ফাৰ্মাচী বা মেডিকেল ষ্ট'ৰলৈ গৈ আমি দৰৱ কিনি আনো কিন্তু সেই দৰৱটো যেতিয়া আমি খাওঁ তাৰ যেতিয়া সাইড এফেক্ট হয় তেতিয়া আমাৰ ডক্টৰৰ পৰামৰ্শ লৈ মনত পৰে গতিকে কিছুমান দৰৱ যেতিয়া আমি কিনো সেই দৰৱবিলাকত একো চিহ্ন নাথাকে কিন্তু কিছুমান দৰৱত চিহ্ন থাকে যেনে ৰেড লাইন থাকে RX লিখা থাকে NRX লিখা থাকে গতিকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম দৰৱত থকা সেই চিহ্নসমূহ আৰু তাৰ অৰ্থসমূহ গতিকে আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি আলোচনা কৰিম মেডিচিনৰ ষ্ট্ৰিপৰ ওপৰত থকা ৰেড লাইনৰ বিষয়ে ৰেড লাইনৰ অৰ্থ হৈছে আপুনি সেইবিধ দৰৱ ডক্টৰৰ প্ৰেছক্ৰিপশ্যনতহে কিনিব পাৰিব ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ অবিহনে আপুনি সেইবিধ দৰৱ কিনিব নোৱাৰে আৰু ফাৰ্মাচীয়েও বা মেডিকেল ষ্ট'ৰেও ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ অবিহনে সেই দৰৱ বেচিব নালাগে বা নোৱাৰে যদি আপুনি ডক্টৰৰ প্ৰেছক্ৰিপশ্যনৰ অবিহনে এই ৰেড লাইন থকা দৰৱবিলাক খায় তেতিয়াহ'লে আপোনাৰ বহুত সাইড এফেক্ট হ'ব পাৰে কিছুমান দৰৱৰ ষ্ট্ৰিপত RX বুলি লিখা থাকে ইয়াৰ অৰ্থ হ'ল সেই দৰৱবিধ আপুনি ডক্টৰৰ পৰামৰ্শ অনুযায়ীহে খাওক আপুনি কেতিয়াও নিজে মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীলৈ গৈ নিজৰ ইচ্ছামতে সেই দৰৱবিধ কিনি আনি কেতিয়াও ব্যৱহাৰ নকৰিব ইয়াৰ পৰা আপোনাৰ বহুতো সাইড এফেক্ট হ'ব পাৰে ইয়াৰ পিছতে কিছুমান মেডিচিনৰ ষ্ট্ৰিপত আপোনালোকে দেখা পাব NRX বুলি লিখা থাকে NRXৰ অৰ্থ হ'ল এই দৰৱবিলাক নিচাযুক্ত আৰু এইবিলাক দৰৱ সেইবিলাক মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীহে বিক্ৰী কৰিব পাৰে যাৰ ওচৰত ইয়াৰ লাইচেন্স আছে গতিকে আমি আজি মেডিচিনৰ তিনিটা কথা জানিলোঁ প্ৰথম কথা হ'ল ৰেড লাইন যিবিলাক মেডিচিন ষ্ট্ৰিপত ৰেড লাইন থাকে সেইবিলাক আমি ডক্টৰৰ প্ৰেছক্ৰিপশ্যনতহে খাব লাগে আৰু ফাৰ্মাচীয়েও সেইবিলাক ডক্টৰৰ প্ৰেছক্ৰিপশ্যনতহে বিক্ৰী কৰিব পাৰে আৰু দুই নম্বৰটো আমি জানিলোঁ যে RX হৈছে সেইবিলাক দৰৱ যিবিলাক ডক্টৰৰ এডভাইচ মতে খাব লাগে নহ'লে যথেষ্ট সাইড এফেক্ট হ'ব পাৰে আমি নিজাববীয়াকৈ গৈ ডাইৰেক্টলি আমি যদি মেডিচিন ষ্ট'ৰৰ পৰা সেইবিলাক যদি কিনি আনি খাওঁ যথেষ্ট সাইড এফেক্ট হ'ব পাৰে আৰু শেষৰটো হৈছে NRX এইটো অতিকৈ প্ৰয়োজনীয় NRX একদম মানে খুব নিচাযুক্ত মেডিচিন NRX সেইবিলাক মেডিচিন ষ্ট'ৰেহে বিক্ৰী কৰিব পাৰে যাৰ হাতত ইয়াৰ লাইচেন্স থাকে গতিকে আপুনি যেতিয়া ভৱিষ্যতে ইয়াৰ পিছত দৰৱ কিনিবলৈ যাব এতিয়া এই তিনিটা কথা আপোনালোকে সদায় গুৰুত্ব দিব দৰৱৰ ষ্ট্ৰিপটো চাব তাত ৰেড লাইন আছেনে RX লিখা আছেনে NRX লিখা আছে তাৰপিছতহে আপোনালোকে দৰৱটো কিনিব নহ'লে যথেষ্ট ইয়াৰ পৰা সাইড এফেক্ট হ'ব পাৰে ধন্যবাদ